हेलो एवरीवन আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ নগাঁৱত বিজেপি কৰ্মীৰ আক্ৰমণত গুৰুতৰভাৱে আহত কলেজৰ প্ৰবক্তা আৰু সেই সময়ত প্ৰবক্তাগৰাকীৰ লগত থকা কন্যাক মৃদুল দাসৰ পত্নীয়ে শাৰীৰিকভাৱে অপদস্থ কৰে। যে নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী হেণ্ডচৱাত গাড়ী পাৰ্কিং কৰাক কেন্দ্ৰ কৰি এগৰাকী প্ৰবক্তাক প্ৰহাৰ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য মতে নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা তথা কবি ডক্টৰ অজিত ভৰালীয়ে হেণ্ডচৱা অঞ্চলত নিজৰ গাড়ীখন পাৰ্কিং কৰাক কেন্দ্ৰ কৰি মৃদুল দাস নামৰ এজন বিজেপি কৰ্মীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়। সপ্ততিক মৃদুল দাসে প্ৰবক্তা ডক্টৰ ভৰালীৰ লগত তৰ্কাতৰ্কিত লিপ্ত হৈ থকাৰ মাজতে হাতত থকা হেলমেট এটাৰে প্ৰবক্তাগৰাকীৰ মূৰত প্ৰচণ্ড জোৰত আঘাত কৰে। অভিযোগ মতে সেই সময়ত প্ৰবক্তাগৰাকীৰ লগত থকা কন্যাক মৃদুল দাসৰ পত্নীয়ে শাৰীৰিকভাৱে অপদস্থ কৰে। আনহাতে মৃদুল দাসৰ প্ৰহাৰত প্ৰবক্তা ডক্টৰ অজিত ভৰালীৰ মূৰ ফাটি তেজ ওলাবলৈ ধৰে। পিছত স্থানীয় একাংশ লোকে আঘাতপ্ৰাপ্ত প্ৰবক্তাগৰাকীক চিকিৎসালয় নি চিকিৎসাৰ ব্যৱস্থা কৰে। আন এক খবৰ, এইখন নগাঁৱতেই এজন মহিলাই কঢ়িয়াই আনিলে এটা ৰেকৰ্ড যে 10 বছৰৰ ভিতৰত 25 বাৰকৈ অন্য পুৰুষলৈ পলাই গৈ কৰিলে এটা ৰেকৰ্ড। নগাঁও জিলাৰ ধিং অঞ্চলৰ এগৰাকী বিবাহিত মহিলাই যোৱা 10 বছৰত 25 বাৰ ঘৰৰ পৰা পলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে। যে মহিলাগৰাকীৰ শহুৰেকৰ মতে তেওঁ বিবাহপাশত আবদ্ধ হোৱাৰ পিছত 20-25 বাৰ বিভিন্ন পুৰুষৰ সৈতে পলাই গৈছিল। কিন্তু বাৰে বাৰে স্বামীক প্ৰবঞ্চনা কৰাৰ পিছতো তেওঁৰ স্বামীয়ে পুনৰ পত্নীৰ মৰ্যাদা দিবলৈ সাজু। ঘটনাটো নগাঁৱৰ ধিং লহকৰ গাঁৱৰ 3টিকৈ সন্তানৰ মাতৃ এই মহিলাগৰাকীয়ে বিগত 10 বছৰৰ ভিতৰত নিজৰ স্বামীক এৰি প্ৰায় 25 বাৰ অন্য পুৰুষৰ সৈতে পলাই গৈছিল। অৱশ্যে অন্য পুৰুষৰ সৈতে পলাই গ'লেও নিজৰ ঘৰখনৰ যেন মোহ এৰিব নোৱাৰে। সেয়ে পলাই যোৱাৰ কেইদিনমানৰ পিছত পুনৰ নিজ ঘৰলৈ ঘূৰি আহে মহিলাগৰাকীয়ে। আন এক গুৰুত্বপূৰ্ণ খবৰ, অবৈধ কৰৰ বিৰুদ্ধে 16 ছেপ্টেম্বৰত ডিমাপুৰত ব্যৱসায় প্ৰতিষ্ঠান বন্ধৰ আহ্বান। যে নাগালেণ্ডত বৃদ্ধি পাই অহা অবৈধ কৰৰ বিৰুদ্ধে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদ জনাই ডিমাপুৰ চেম্বাৰ্ছ অৱ কমাৰ্চ ইণ্ডাষ্ট্ৰীয়ে 16 ছেপ্টেম্বৰত চহৰখনৰ সকলো দোকান তথা ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰিছে। এক প্ৰেছ বিবৃতিত ডিমাপুৰ চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ চেয়াৰমেন কে ঝিমমিয়ে কৈছে যে বিভিন্ন বিদ্ৰোহী সংগঠন আৰু চৰকাৰৰ অবৈধ কৰৰ বাবে ব্যৱসায় বাণিজ্যত বেয়াকৈ প্ৰভাৱিত কৰিছে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে নিষ্ক্ৰিয়তা প্ৰদৰ্শন কৰা প্ৰতিবাদত অহা 16 ছেপ্টেম্বৰত ডিমাপুৰৰ সকলো দোকান তথা ব্যৱসায় প্ৰতিষ্ঠান বন্ধ থাকিব। কোভিড শ্ৰেষ্ঠ পৰিৱেশৰ বাবে ডিমাপুৰৰ ব্যৱসায়ীসকলক আৰ্থিকভাৱে পংগু কৰি পেলাইছে। এনে পৰিস্থিতিত একাংশ বিদ্ৰোহী সংগঠন আৰু চৰকাৰে অবৈধ কৰ দাবী কৰাত ব্যৱসায়ীসকল দিশহাৰা হৈ পৰিছে। এই ক্ষেত্ৰত চৰকাৰে কোনো পদক্ষেপ নলোৱাৰ বাবে এনেকৈ প্ৰতিবাদ কৰিবলৈ বাধ্য হৈ পৰিছে। উল্লেখ্য যে নাগালেণ্ডৰ বাণিজ্যিক ৰাজধানী ডিমাপুৰৰ পৰা বিভিন্ন বিদ্ৰোহী সংগঠনে বছৰি কোটি কোটি টকাৰ অবৈধ কৰ সংগ্ৰহ কৰি আছে। পৰৱৰ্তী খবৰটো হৈছে উত্তৰ পূবৰ পৰ্যটন আৰু সাংস্কৃতিক ক্ষেত্ৰত অন্য ৰূপ দিয়াৰ প্ৰয়াস কেন্দ্ৰীয় চৰকাৰৰ। গুৱাহাটীত মিলিত হয় উত্তৰ পূবৰ পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰীসকল। যে উত্তৰ পূবৰ পৰ্যটন কেন্দ্ৰক আগবঢ়াই নিয়াৰ উদ্দেশ্য সোমবাৰৰ পৰা দুদিনীয়াকৈ গুৱাহাটী মহানগৰীৰ হোটেল ৰেডিসন ব্লুত মিলিত হয় উত্তৰ পূবৰ পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰীসকল। প্ৰতিখন ৰাজ্যৰ প্ৰতিনিধিসকলে নিজ নিজ ৰাজ্যৰ পৰ্যটন আৰু সাংস্কৃতিক ক্ষেত্ৰখনলৈ বিশদভাৱে আলোচনা কৰে কেন্দ্ৰীয় নেতৃত্বৰ সন্মুখত। কোভিডৰ সময়ত পৰ্যটন আৰু সাংস্কৃতিক ক্ষেত্ৰখনত হোৱা লোকচান কেনেদৰে পূৰাব পাৰি তাৰ বিষয়ত আলোচনা কৰা হয় সন্মিলনত। একেদৰে এই দুদিনীয়াকৈ আয়োজন কৰা সন্মিলনৰ প্ৰথম দিনটোতে ৰেলৱে আৰু পৰ্যটন বিভাগৰ মাজত কৰা হয় এক MOU স্বাক্ষৰ। ৰেল সেৱাৰে পৰ্যটন ক্ষেত্ৰক সংলগ্ন কৰাৰ বাবে এই MOU স্বাক্ষৰ কৰা বুলি মন্তব্য আগবঢ়ায় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আশা কৰা হৈছে যে এই সন্মিলনে উত্তৰ পূবৰ পৰ্যটন আৰু সাংস্কৃতিক ক্ষেত্ৰখনলৈ এক নতুন আশাৰ বতৰা কঢ়িয়াই আনিব। ৰাজ্যৰ নিবনুৱাৰ বাবে আন এক ভাল খবৰ,
আসাম ৰাইফলত ওলাইছে চাকৰি 10ম শ্ৰেণী উত্তীৰ্ণ হ'লেই কৰিব পাৰিব আবেদন এই পদসমূহৰ বাবে প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ পৰা 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব দ্বাদশ আৰু স্নাতক ডিগ্ৰীধাৰীসকলেও কৰিব পাৰিব এই আবেদন আসাম ৰাইফলে টেকনিকেল আৰু ট্ৰেডমেনৰ পদ মুকলিৰ বাবে নটিফিকেশ্যন জাৰি কৰিছে এই পদসমূহৰ বাবে 11 ছেপ্টেম্বৰ 2021 পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট assamrifle.gov.in ৰ জৰিয়তে আবেদন কৰিব পাৰে আবেদনৰ অন্তিম তাৰিখ 25 অক্টোবৰ 2021 মুঠ 1230টা পদ পূৰণৰ বাবে মুকলি কৰিছে এই আবেদন আৰু অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট চাব পাৰে ইফালে গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ ভূপেন্দ্ৰ পেটেলৰ যে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উল্লেখ্য যে ৰাজ্যখনৰ 17 সংখ্যক মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে ভূপেন্দ্ৰ পেটেলে আৰু এইজন পেটেলে পছন্দনীয় মুখ্যমন্ত্ৰী ৰূপে উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে আন এক খবৰ 15 ছেপ্টেম্বৰত ত্ৰিপুৰাত অভিষেক ৰেলী হোৱাৰ ধাৰণা কৰা হৈছে আৰু বিগত 10 দিন ধৰি ত্ৰিপুৰাত বাহৰ পাতি আছে সুস্মিতাই যে টিএমচিৰ নেতা অভিষেক বেনাৰ্জীয়ে ত্ৰিপুৰাত 15 ছেপ্টেম্বৰত ৰেলী অনুষ্ঠিত কৰিব আৰু সুস্মিতা দেৱও এই অনুষ্ঠানটোত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পৰৱৰ্তী খবৰ 5 বছৰ পিছত পিতা পুত্ৰৰ মিলন হ'ল ভাৰত বাংলাদেশ সীমান্তত আৰু আজি আবেলি স্বগৃহত উপস্থিত হ'ব মুকুল হাজৰিকা যে বাংলাদেশৰ পৰা মুকুল হাজৰিকাক স্বদেশলৈ হস্তান্তৰ কৰিলে বাংলাদেশৰ বিএছএফে মংগলদৈ থানাৰ আৰক্ষী বিষয়া দানদেজিত দেউৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দল আৰু পিতৃ ফুলেশ্বৰ হাজৰিকাই কালি পুৱা দিনৰ 10:30 বাংলাদেশৰ পৰা চমজি লৈছে আৰু আজি আবেলি স্বগৃহত উপস্থিত হ'ব মুকুল হাজৰিকা আন এক খবৰ ৰাজ্যৰ এছআই কেলেংকাৰীৰ অন্যতম অভিযুক্ত নিপেন নাথৰ আত্মসমৰ্পণ যে অৱশেষত ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতত সোমবাৰে আত্মসমৰ্পণ কৰে নাথে উল্লেখ্য যে আদালতে পলাতক ঘোষণা কৰিছিল নিপেন নাথক আত্মসমৰ্পণ কৰাৰ পিছত নাথক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে বিশেষ ন্যায়াধীশৰ আদালতে আৰু ইতিমধ্যে এছআই কেলেংকাৰী সন্দৰ্ভত 38জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ইফালে মুখ্যমন্ত্ৰী স্বাক্ষৰ জাল কৰি বৰ্ড অৰ্ডাৰ বনোৱা ইমৰান শ্বাহ চৌধুৰী নামৰ ব্যক্তিজনক আজি দিল্লীত গ্ৰেপ্তাৰ কৰিলে দিছপুৰ আৰক্ষীয়ে